সীতাক হৰণ কৰি নিছিল ৰাৱণে এইটো গাম বুলি ভাবিছোঁ। তাৰ আগত 1 মিনিট এই গানটো গাব। তাৰ আগত এটা অনুৰোধ, আমাৰ এই কনক কলিতা আহিলে পাৰা, কনক কলিতা আৰু সৰু দাস আপোনাৰ লগত যোজনে য'তে নাথাকে অতি সোনকালে আমাৰ এই কমিটিত আহি মানে আমাৰ এইটো পূজাত আহি উপস্থিত হৈ যান অতি সোনকালে। বনমৃগমাৰী ৰাম ধনু ধৰি আহিল আনন্দ মনে, শূন্য গৃহ দেখি জুৰিল ক্ৰন্দন, সীতাকো হাৰাইলো বনে। অৰি সীতাকো হাৰাইলো বনে। কি গছল স্থাৱন তীৰ কৰি মন, ৰাখিবে সত্য কৰি। যতয় ভুনিয়ে শুনিলে কাণেৰে, লংকেশ্বৰে নীলা ভৰি। বনমৃগমাৰী ৰাম ধনু ধৰি আহিল আনন্দ মনে, শূন্য গৃহ দেখি জুৰিল ক্ৰন্দন, সীতাকো হাৰাইলো বনে। অৰি সীতাকো হাৰাইলো বনে। কি সাগৰ বান্ধিব পাৰ হৈয়া যাব, বান্দৰক সংগ্ৰহ কৰি। ৰাৱণক বধি ৰাখিব থিয়াতি, আনিব সীতাক উধাৰি। বনমৃগমাৰী ৰাম ধনু ধৰি আহিল আনন্দ মনে, শূন্য গৃহ দেখি জুৰিল ক্ৰন্দন, সীতাকো হাৰাইলো বনে। অৰি সীতাকো হাৰাইলো বনে। অৰি সীতাকো হাৰাইলো বনে। নমস্কাৰ। আপোনাৰ গান বহুতেই সুমধুৰ, মজা মানে আমাৰ ৰাইজে মজা পাইছে। আৰু আমাৰ ভোগালী বিহুৰ মানে আমাৰ যিমান আমাৰ ৰাইজনে আমাৰ আৰু এজন নতুন গায়ক আহি গৈছে, পঁইত্ৰিছ আৰু গাব বহুত গান আছে। আৰু পঁইত্ৰিছৰ বহুত গান আছে। ৰাতি পোহৰ হৈ যাব, আমাৰ গায়ক বহুত আহি আছে। পঁইত্ৰিছৰ গান আৰু বহুত শুনি। আমাৰ এই আমাৰ ৰণী ঠাকুৰে এটা গান গাব। কি গান গাব? আমাৰ ৰণী দাসে কেঞ্চেল হল। ৰণী দাসে গানটো গাব পৰা অৱস্থাত নাই, ঘৰৰ পেল, গতিকে অৱস্থা নাই, গান নহ'ব আৰু ৰণী দাসৰ। গতিকে আপোনালোকে কোনো বেয়া নাপাব। আৰু আমাৰ পঁইত্ৰিছ আৰু গান মাৰিব, আমাৰ কনক জেঠাই মানে কনক কলিতাই আৰু গান গাব। আমাৰ বহুত আছে, কৈলাশ দাস আহিব, আৰু বহুত ৰজনী ৰাজবংশী আহিব, আৰু বহুত আৰু 4-5জন শিল্পী আহিব। আমাৰ গোটেই বহুত শিল্পী আছে, আমাৰ 4জন শিল্পী আছে, আৰু 4জন আৰু আহিব। আমাৰ পোহৰ হৈ যাব, আজি পুৰা উপভোগ কৰি থাকিব। আমি অলপমান 5 মিনিট পিছত আহি আছো, মাত্ৰ এতিয়া এটা বিহু গান শুনক সকলো ৰাইজে, তাৰপিছত আহি আছো আমি।